সিগারেটৰ ধোঁৱা তাৰ খহনীয়া সময়ো হেনো বুৱতী নদী ৰাতিৰ গিলাচত বাকুতাৰে পানী বেচেলৰ নিশাচৰ উতনুৱা পথভ্ৰষ্ট মতলীয়া ল'ৰা বেয়া মা দেউতাক দুখ দি লাভ নাই মই ঘৰৰ ডাঙৰ ছোৱালী মোৰ পাছতো আৰু দুজনী ছোৱালী আছে ভাল ঘৰৰ ভাল চাকৰি কৰা ল'ৰা এটা আহিছে কাৰণে বিয়া দিব খুজিছে দেউতাৰ ৰিটায়াৰমেণ্টৰ আগতে মোৰ বিয়াখন হৈ থাকিলে ভণ্টি দুজনীৰ বিয়া দিয়াত সহজ হ'ব ঘৰত কোৱা গৈ বিয়া যদি হ'বলগীয়া আছিলে ইমান সোনকালে ইমান পঢ়ালে কিয় কিবা এটা কৰিবলৈতো আমাক সুযোগ এটা দিয়ক সময় অকণ দিয়ক সেইবোৰ সকলো আলোচনা হ'ল সকলোৰে এটাই কথা আমাৰ ৰিলেশ্যনটো মানি নলয় বেলেগ কাষ্টৰ ল'ৰা তাতে চাকৰিও নাই তোমাৰ চাকৰিৰ আশাত মোক ঘৰত বহাই নথয় তুমি আচলতে বহুত আগতে ডিচিজনটো লৈছা হয়নে সেইটো কাৰণে ফোন মেছেজ চব খতম ন মই আৰু সহ্য কৰিব পৰা নাই মাহঁতৰ গাত একো দুখ নাই কৈছে তোমাক পুতেক হিচাপে মানি ল'ব মানে মই এতিয়া কি তোমালোকৰ ঘৰৰ পাতি লোৱা পুতেকত তোমাৰ বিয়াৰ ৰভা দিম তোমাৰ লগত বিয়া হ'লে ঘৰৰ মানুহে মই মৰিলোঁ বুলি ভাবিব ভৱিষ্যতে কিবা বিপদ হ'লেও মোক সহায় নকৰে কি কি বিপদ হ'ব পাৰে ভৱিষ্যতে মই তোমাক এৰি দিম নেকি ভৱিষ্যতৰ কি ঠিক তুমি পৰীক্ষা দিবলৈ অহা নিচিনাই আগৰ পৰাই পইণ্টবোৰ বনাই আহিছা ন ঠিকে আছে দিয়া তুমি সহ্য কৰিব পৰা অৱস্থাত নাই মই জোৰ দিব পৰা অৱস্থাত নাই সঁচাকৈ মোৰ ভৱিষ্যতৰো একো ঠিক নাইকিয়াই হৈছে এনেকুৱা কিছুমান কথাই তোমাক ক'ম বুলি আহিছিলোঁ পিছে এতিয়া আৰু দৰকাৰেই নাই যোৱা তোমাৰ বাপেৰাৰ চিন্তা হৈছে তোমাক কিজানি পলুৱাই নিও তুমি মোক ভুল নুবুজিবা মই তোমাক সঁচাকৈ ভাল পাইছিলোঁ তাকেই বৰ সোনকালে পাইছিলোঁ হৈ গ'ল ময়ো তোমাক ভাল পাওঁ বুলি নকওঁ কিন্তু এটা কথা কওঁ তোমাৰ ভাল হোৱাটোৱে মই বিচাৰোঁ ভালকৈ থাকা বিদায় প্ৰতিশ্ৰুতিবোৰ সোঁৱৰণিৰ বুকুত সাঁচি ৰাখিলা মৰমৰ টোপোলাটো ওলটাই নিদিলা সেই সময়বোৰ নাছিলে মিছা এটি আজি উদং বুকুৰ উদাসী সন্ধিয়া উদাসী সন্ধিয়া তোমাক দেখা পালে সপোন জাগি উঠে
বুকু খনি হয় তাৰ মহক মন নদী হৈ মৰম ফুটিব বেদনা বেদনা মোৰ ভাল পোৱা তোমাক হেৰুৱাই নিথৰ হিয়া মন যায় মন যায় মন যায় লক্ষ্যতা আৰু কিশোৰে কি গালে এতিয়া চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী জুবিনৰ গানত চব বিচাৰি পোৱা যায় ন প্ৰতিটো পৰিস্থিতি প্ৰতিটো অনুভৱ মই ভাগৰ জানা জীৱন হেৰু কৃষ্ণটো প্ৰথম টাইমত ভুলে হৈছিল ন কোন কৃষ্ণ তাৰ ভগৱান কৃষ্ণ কথা আছিল ভগৱান শ্ৰীকৃষ্ণ মানিব লাগিব কিন্তু দেই মানিব লাগিব নিজকে সান্তনা দিয়া লেভেলটো চাওকচোন ডাইৰেক্ট ভগৱানৰ লগত তুলনা বাহ একা দুখ নাই বেছি বাধ্য মই দেখা যে এই বাদ দিয়কচোন শেষ তই আমাক ইমান পৰ বুলি ভাবনে হা একোটা নকলি যে তহঁতৰ নিজৰে ইমান সমস্যা কি বুলি নকম আৰু তই কেনেকৈ গম পালি হস্পিটেলৰ পৰা মোলৈ ফোন কৰিছিল ভাগ্য ভাল মই মাৰ দৰৱ কিনিবলৈ টাউনলৈ ওলাই আহিছিলোঁ আপোনাৰ এনেকুৱা হ'ল কেনেকৈ কৈ আছোঁ ৰ পানী অলপ খোৱাবি নেকি সেইদিনা তোৰ লগত ফিল্ডত বহি থাকোঁতে এক্সিডেণ্টত দেউতা ঢুকোৱা বুলি খবৰটো আহিল তহঁতক নক'লোঁ বেয়া নাপাবি মানে সেই সময়ত মই নিজে কি কৰোঁ বুজি পোৱা নাই ঘৰ আহি গম পালোঁ দেউতাৰ লগতে দেউতাই বিয়া পাতি অনা মানুহজনেও ঢুকাল মই দেউতাক জুই দিলোঁ কিন্তু মানুহজনীক জুই নিদিলোঁ কি বুলি দিম চিনিয়ে নাপাওঁ কিন্তু তেওঁৰ ছোৱালী এজনী আছিল তাই মোক লৈ অকণমান আশা কৰি আছিল মানে
ককায়েক বুলি ভাবিছিল কিন্তু মাকক জুই নিদিয়াকৈ তেনেকৈ গুচি যোৱাৰ পিছত তাইও ঘৰ এৰি গুচি গ'ল খুৰাকৰ ঘৰলৈ মানে তাইৰ বায়'লজিকেল বাপেকৰ ঘৰলৈ পাছত মাহীৰ ঘৰলৈ যাওঁতে কিছুমান কথা গম পালোঁ তোৰ বাপেৰ বৰ ভাল মানুহ নাছিল সেই বুলি তই যিবোৰ কাৰণত তেওঁ বেয়া পাইছিলি সেই কথাবোৰো সঁচা নহয় আচলতে তেওঁ পলৰীয়া মানুহ আছিলে দায়িত্ববোৰৰ পৰা পলাই ফুৰিছিলে যেতিয়া তোৰ মাৰৰ বেমাৰ হৈছিলে তেতিয়াও তেওঁ পলাই ফুৰিছিলে মাৰৰ ঢুকোৱাৰ পাছত তেওঁৰ মদ খোৱা পৰিমাণটো বাঢ়ি গৈছিল মদৰ নিচাতে ৰং ট্ৰিটমেণ্ট কৰি সেই মানুহজনীৰ গিৰিয়েককো মাৰিলে মানুহজন খুব বেছি দিন বাচি নাথাকিল হয় কিন্তু তোৰ বাপেৰে লগাতকৈ সোনকালে মাৰি পেলালে মানুহজনী বৰ টেঙৰ নাছিল ভাবিলে মৰিব লগাটো আছিলে মানুহজন মৰি থাকিল আৰু তোৰ দেউতাৰে নিজৰ দুখবোৰ ঢাকিবলৈ সেই মানুহজনীৰ ওচৰলৈ সঘনাই যোৱা হ'ল তাইৰ হাজবেণ্ডৰ ঘৰৰ মানুহে তাইক কেৰেক্টাৰলেছ বুলি কৈ ঘৰৰ পৰা খেদি পঠিয়ালে কি কৰিব তোৰ বাপেৰে সিহঁত দুয়োজনীকে নিজৰ লগত ৰাখিবলৈ ঘৰলৈ লৈ আহিল কিন্তু দেউতাৰে মদ খোৱা পৰিমাণটো কমি নগ'ল দেউতাৰে মদ বেছিকৈহে খাবলৈ ধৰিলে আৰু সেই মদৰ ৰাগিতে গাড়ী চলাই মানুহজনীকো মাৰিলে আৰু ছোৱালীজনীও অনাথ কৰিলে আৰু তোৰ খুৰাৰীকেইটাই ছোৱালীজনীক ঘৰৰ পৰা খেদি পঠিয়ালে তাইক কোনেও খেদা নাই বোলে নিজে গৈছে তাই গুচি নাযায় কি কৰিব তই আৰু তোৰ মহান খুৰাৰীকেইটাই যিখিনিহে কাম কৰিলি তাইৰো তাত থাকিব পাৰেনে সৰু ছোৱালী হ'লেও তাই কিছুমান কথা বুজি পায় তই আৰু তোৰ খুৰাৰীকেইটাই তাই বা তাইৰ মাকৰ বিষয়ে কি বুলি ভাব দুখ লৈ চাগে তাইৰ অলপ আশা আছিলে কিন্তু তয়ো যিহে কৰিলি নাকান্দিবি তোক দুখ দিয়াৰ মোৰ উদ্দেশ্য নহয় মাথো সঁচা কথাবোৰৰ লগতহে তোক পৰিচয় কৰাই দিছোঁ যাতে ইয়াতকৈ বেছি আৰু বেয়ালৈ নাযায় তইতো তাইৰ মুখখন এবাৰো নাচালি তই ছোৱালীজনীৰ নামটো জানো মাকে তাইক পাপৰি বুলি মাতিছিল পাপৰিক আনিব যাওঁতে এনেকুৱা হ'ল তাইৰ বাপেকৰ ঘৰৰ মানুহৰ লগত কাজিয়া হ'ল মানুহবোৰে তাইক কাম কৰা মানুহৰ নিচিনাকৈ ৰাখিছিল মই আনিবলৈ গ'লত মোৰ ওপৰতে খং কৰিলে এতিয়া তাই ক'ত মাহীৰ তাত তাইক আহিব দিলে তোৰ লগত তাইৰ খং আছিল মোৰ ওপৰত কিন্তু সিহঁতে মোক ইমান বেয়াকৈ মাৰিলে যে তাইৰ মোৰ ওপৰতে বেয়া লাগিল আচলতে মোক তাই নিজৰ ককায়েক বুলি ভাবিছিলে মইহে পুলিচত কেছ দিছ নি নাই চা মই তাত কাজিয়া কৰিব যোৱা নাছিলোঁ মই পাপৰিক আনিব গৈছিলোঁ সেইকাৰণে মই কাৰো গাত হাতো দিয়া নাই থেংকছ টু ডেম যে মই তাইক সহজে লৈ আহিব পাৰিলোঁ সহজ এয়া সহজ মই ডিজাৰ্ভ কৰোঁ এয়া এতিয়া মোৰ ফ'কাছ কেৱল পাপৰি আপুনি মানে মেচত নাথাকে আৰু তাই থাকিব মোৰ লগত তই এটলাছ ঘৰত যাবি মানে জীয়াই থাকোঁতে দেউতাৰ লগত কথা এষাৰো নাপাতিলোঁ এতিয়া কি বুলি সম্পত্তি বিচাৰি যাম খুৰাহঁতে সম্পত্তিৰ কাৰণে পাপৰিক বেয়া ব্যৱহাৰ কৰিছিল এতিয়া তাইক আৰু মই তালৈ যাব দিব নোৱাৰোঁ ময়ো ঘৰলৈ যাম বুলি ভাবিছোঁ কিয় মায়ে বুলি দেউতাক কৈছে ল'ৰাটোক ঘৰলৈ লৈ আহক
নহ'লে হেনো মা মৰি থাকিব। মোৰ ডায়েবেটিছ হোৱাটো মায়ে কেলা মানি ল'ব পৰা নাই বে। আপোনাৰ ডায়েবেটিক্স কেনেকৈ হ'ব লগা আছিল হ'ল। কষ্টুৰীক ক'লে নে নাই? নাই, তাইক ক'ব লগা নহ'লেই। তাইৰ ঘৰত অলৰেডি ডিচিশ্যন লৈছে যে মোলৈ বিয়া নিদিয়ে, বেলেগলৈ দিব। তই কি ক'লি? তাই বাধ্য আৰু মই বেকাৰ। ক'বলৈ শুনিবলৈ আৰু কেইডাল বাকী থাকিলে। আৰু তাইক যেনিবা মোলৈ বিয়া দিম বুলি ক'লেই। মই জানো এতিয়া বিয়া পাতিব পৰা হৈছোঁ? যি হৈছে ভালে হৈছে দে। এনেও মই মোৰ ভৱিষ্যতটো কিবা অন্ধকাৰহে দেখিছোঁ। তোৰ ডায়েবেটিছ হৈছে বে, কেঞ্চাৰ হোৱা নাই। এনেকেই যিজনী ছোৱালীয়ে মোক এইষাৰ কথা ক'ব নহয়, তাইকে বিয়া পাতি থৈ দিম কেলা। ঐ গৰু, কি ভাবিছ? পৰীক্ষাটো নিদিলিয়ে? মোৰ পঢ়া শুনা নহ'ব, ডিষ্টেঞ্চতে কিবা এটা কৰিব লাগিব। দোকানেই চামনে, মাকেই চামনে, পঢ়িমে। এটাই সন্তুষ্টি যে মায়ে ফাইট বেক কৰিছে, লক্ষ্যদাই কোৱা নিচিনাকৈ। চা, মই এটা কথাই কওঁ, মাক বাপেকে নিজৰ সন্তানক মৰম কৰে, বহুত বেছি মৰম কৰে। কিন্তু নিজৰ মাক বাপেকৰ চকুত মৰমৰ লগতে সন্মান দেখাটো চবৰে কপালত নাথাকে। কিন্তু তোৰ মাৰ চকুত তই সেই সন্মান দেখিবি, তোৰ লাইফ ছাকচেছ। এতিয়া আমিহে আমাৰ জীৱন সফল কৰিব লাগে। আপোনালোক চব যাবগৈ মানে? মইহে অকলশৰীয়া হ'লোঁ আৰু। অকলশৰীয়া নহওঁ দে, নতুন লগ পাই যাবি। এনেও ল'ৰাবোৰ চবৰে মনবোৰ একেই, মিলি যাবি দে। আপুনি ঘৰ কেতিয়া যাব? কাইলৈ। তেতিয়াহ'লে পাৰ্টি এটা কৰোঁ ভালকৈ। অ' মা, এইষাৰ আকৌ কি শুনিলোঁ? তই বহুত বস্তু দেখিবলৈ শুনিবলৈ বাকী আছিল ল'ৰা। কিয়? এই নহয়, তাইও ব্যস্ত, মানে তাই বাধ্য। তাইও বাধ্য, আপুনিও বেকাৰ। বুজি পাইছোঁ আপোনাৰ কথা। লওক, ময়ে চব শিকালোঁ, মোকে গাটো মাৰি দিলে। সেইকাৰণে একেই দশা মোৰো। এতিয়া মইহে কুলক্ষণীয়া হয়নে? সেইদিনাখন যে তাইৰ বাপেকে হৰ্ণটো মাৰি আছিলে, আচলতে মাথাটো গৰম হৈ গৈছিলে। গমেই নাপায় যে জীয়েকৰ এডমিশ্যনৰ ফৰ্মৰ পৰা আৰম্ভ কৰি চবতে বাপেকৰ ছিগনেচাৰটো মোৰ হেণ্ড ৰাইটিঙত আছে।
আনকি ডিজিটেল যিটো সাইন সেইটো মই কৰি স্ক্যান কৰি দিওঁ তাই এই কিহল বা মনে মনে আছ যে তই এনেই ভাল লাগিছে ইয়াত আহি কিমান দিন পিছত বহিছ লাষ্ট ইয়াতে ঘৰত থাকোঁতে আমাৰ পাৰ্টিবোৰৰ কথা ভাবি ভাবি এটা কবিতা লিখিছিলোঁ শুনিব নি নাহাঁহিব কিন্তু না না দে বঢ়িয়া 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 দে উলিয়া তই কেতিয়াবা ইমান ভাল হ'লি শুনিবিনে শুনা শুনা 2 ইঞ্চিৰ চিগাৰেটটোৰে জুখিবা নেকি আমাৰ ব্যক্তিত্বৰ গভীৰতা এগিলাচ নিচাতেই ডুবাবা নেকি আমাৰ মনৰ পবিত্ৰতা তোমালোকেতো চোৱা আমাৰ থৰক বৰক খোজবোৰ বুকুত লৈ ফুৰা আঘাতবোৰলৈ কেতিয়া চকু দিবা খালে ডুঙে পৰি থকা মদাহী আমি নহয় উদণ্ড অসভ্য পথভ্ৰষ্ট প্ৰজাতিৰো আমি অংশ নহয় মাতাল নিশাৰ আমাৰ আড্ডাত আলোচিত হয় সাহিত্য বিজ্ঞান শাসক আৰু শোষণৰ নানা গাথা সমালোচিত হয় অতীত বৰ্তমান আৰু হয় ভৱিষ্যতক আদৰাৰ আখৰা দায়িত্ব কি আমিও বুজো ঘড়ীৰ কাটাৰ শব্দ আমিও শুনো 2 এদিনেই সময় আছে হাতত অলপ জীয়াই ল'ব দিয়া আমি ল'ৰা হৈয়ে থাকিব দিয়া চিগাৰেটটো 2 ইঞ্চি হয় জানো হৈ যায় জ্বলাই দিয়াৰ পিছত হৈ যায় আৰু এনেও জ্বলাই দিয়া চিগাৰেটক লৈহে প্ৰব্লেম সঁচাকৈ আমি ল'ৰাবোৰৰ মনবোৰ কোনেও বুজি নাপায় আমাৰ মনেই নাই বুলি ভাবে সেইদিনা মানুহকেইটাই মাৰি থাকোঁতে কি ফিল হৈছিল জানো যেন মাৰি শেষ কৰি পেলাব মৰি যোৱা হেঁতেনেই যেন ভাল আছিল খতম কাহিনী আকৌ মনলৈ আহিল মই কি কেলা ভাৰ্জিন হৈ মৰিম নেকি বে ভাৰ্জিন No, Bishal, no, Bishal, no. Martin, ¿qué? A ver, José, Martin de. Martin. Hey. तुझे याद स्केल से लेकर था तो गाना तो अभी नहीं किया गाना कोई मां बबीता दिखी जो गाना गाओ भाई ये फालो Dihere fuji me ai tu sorame dukhani ayo kihe fuji me tu ayo jivon dibo
Agak kelap mau balik dulu dah. Gini dulu deh. ফোন কৰোঁ ফোন নকৰোঁ